মই হাফিজুৰ আকৌ নতুন ভিডিও এটি লৈ আপোনালোকৰ মাজলৈ আহিছো। আজিৰ ভিডিওটো যেটো টপিকৰ ওপৰত দেখাব গৈ আছো খুবেই মেজৰ প্ৰবলেম আৰু এই প্ৰবলেমটো মই কেনে ধৰণে সলভ কৰিলো আপোনালোকে ভিডিওটোৰ মাধ্যমেৰে দেখিব পাব আৰু ধৈৰ্য সহকাৰে ভিডিওটো সম্পূৰ্ণকৈ চাইছে। কেৱলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। আপোনালোকে দেখিব পোৱা এটো এটা 5 মহলীয়া বিল্ডিং হয় আৰু বিল্ডিংৰ ওয়ালৰ কাষেৰে পানী পৰি থকা প্ৰবলেমটোৱে দেখা দিছে আৰু এইটো কাৰণে মোক মাতিছে কোৰ পৰা কেনে ধৰণে পানীটো আহিল। আপোনালোকে দেখিবই পাইছে চাগে পানী পৰি থকা। তো এনে ধৰণে ওয়ালৰ পৰা পানীবোৰ তলত পৰি আছে। তো এনে ধৰণে পানী গৈ থকা দেখিলে প্ৰায়ভাগ প্লাম্বাৰে কনচিল লাইনতে সন্দেহ কৰে, যেহেতু কনচিল লাইনত এনি টাইম পানী থাকে আৰু কনচিল লাইনত লিকেজ হোৱা বুলি সন্দেহ কৰে। কিন্তু তাতো কথা থাকে, অকল কনচিল লাইনত সন্দেহ কৰি ওয়াল ভাঙি কাম আগবঢ়ালে নহব, তাৰ আগতো বহুত স্টাডি কৰি ফুললি শিওর হৈ নেক্সট স্টেপ আগবঢ়ালেহে আপোনাৰ খৰচা কমি যাব। মই 3 দিন মান সাৰ্ভে কৰি স্টাডি কৰাৰ পিছত গম পালো যে বাথৰুমৰ ওয়েস্ট লাইনৰ এটা আহত গছ গজিছিল আৰু আহত গছটো এখেতলোকে কাটি দিছিল। কাটি দিয়াৰ ফলত গছজোপা নিৰাময় হোৱা বুলি ভাবিছিলে, কিন্তু ইয়াৰে শিপাবোৰ বাঢ়ি গৈ বাথৰুমৰ ফ্লোৰৰ টাইলছৰ জইনেৰে ওলাইছিল। এখেতলোকে গম পোৱা নাছিল, মই ভালদৰে স্টাডি কৰি গম পালো আৰু ফ্লোৰত পৰা পানীবোৰ টাইলছৰ জইনৰ মাজেৰে সোমাই গছৰ শিপাৰ মাধ্যমেৰে বাহিৰত পানীবোৰ ওলাই অহা এটা বাট মুকলি হৈছিল আৰু তাৰে পৰাই লিকেজবোৰ হোৱা দেখা গৈছিল। যেহেতু বেমাৰটো ধৰাত পৰিল, তো ইয়াক কেনে ধৰণে সমাধান কৰিম আপোনালোকে ভিডিঅ'ত দেখিব পাবই। তাৰে আগতে আপোনালোকক এটা কথা জনাব বিচাৰো, বাথৰুমৰ বেক সাইডৰ সাজাত যদি এনে ধৰণে আহত গছ গজা দেখিব পায় তো গছবিধ কাটি নিদিব। ইয়াক ঘূৰি পৰা নিৰাময় কৰিবলৈ হলে এগ্ৰিকালচাৰ দোকানৰ পৰা গছ মৰা মেডিচিন লৈ আহি ইয়াৰ গছৰ পাতত মেডিচিন বিধ ঢালি দিব লাগিব। তাৰ পিছত গছটোৰ ঘূৰি পৰা নিৰাময় হৈ যাব। তো মোৰ এইটো চেনেলতে অলৰেডি দুটা ভিডিও আহত গছৰ ওপৰত বনোৱা হৈছে। তো ভিডিও দুটা আপোনালোকে ভালদৰে চালে গম পাব আহত গছে কেনে ধৰণে ক্ষতি কৰিছে আৰু ইয়াৰ পৰা সমাধান কেনে ধৰণে পাব। এতিয়া মই কেইটামান ইম্পৰ্টেন্ট এডভাইস দিব বিচাৰিছো, যিবোৰ এডভাইস আপোনালোকে নতুন ঘৰ বনাই থাকিলে ফলো কৰিলে তো আপোনালোকে লাখ টকা খৰচৰ পৰা বাচি যাব। নম্বৰ 1, আসাম টাইপ ঘৰ বনালে বাথৰুম এটি প্লেনিং কৰিলে বাথৰুমত সাধাৰণতে ঢালাই এটি দিয়া হয়। তো ঢালাইটো ডক্টৰ ফিক্সিট ব্যৱহাৰ কৰি ঢালাইটো দিলে ভাল হ'ব আৰু যিফালেৰে পানী ওলাই যাব সেই সাইডে স্লোপিংটো ঢালাইতে কৰি দিলে আৰু ভাল হয়। তো অনলি আসাম টাইপ ঘৰ নহয়, গ্ৰাউণ্ড ফ্লোৰৰ কথা কৈছো। আৰু যদিহে ছাদৰ ওপৰত বাথৰুম প্লেনিং কৰে তো ছাদত অলৰেডি ছাদ ঢালাই থাকে, তো ছাদ ঢালাইত আপোনালোকে ঘোলা আৰু ডক্টৰ ফিক্সিটে দি এটা লেমুলেশ্যন কোট এটা মাৰি লৈ তাৰ ওপৰত আকৌ ঢালাইত ডক্টৰ ফিক্সিট ব্যৱহাৰ কৰি ঢালাইটো স্লোপিং কৰি দিলে ভাল হয়। তেনে ক্ষেত্ৰত আপোনাৰ পানীটো নুচুপে, ফ্লোৰত লিকেজ নহয়। তেনে ক্ষেত্ৰত আপোনালোকৰ পিছৰ পইচা খৰচৰ পৰা হাত সাৰিব পাৰিব। তো এইটোৱে আছিল ইম্পৰ্টেণ্ট এডভাইস। আপোনালোকে বাথৰুম বনালে এইবোৰ কথা অলপ মনত ৰাখি কামবোৰ আগবঢ়ালে পিছৰ খৰচাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। এখেতলোকে এইবোৰ কাম নকৰাৰ ফলত এই লিকেজটো দেখা দিছে আৰু যিহেতু ইহঁতে ফাৰ্ষ্ট ফ্লোৰত আছে, ফাৰ্ষ্ট ফ্লোৰৰ টাইলছ লগোৱা, টাইলছৰ তলতে আছে ঢালাই, ঢালাইৰ তলত আছে ছাদখন। তো টাইলছৰ কেপ্টেৰ মাজেৰে পানীবোৰ সোমাই গৈ ঢালাইত অলপ সাধাৰণ স্লোপিং পাইছে আৰু ছাদৰ ওপৰতে বাথৰুমৰ ৱেষ্ট লাইন আৰু লেট্ৰিন লাইনৰ পাইপ পেলোৱা আছে। আণ্ডাৰগ্ৰাউণ্ড ঢালাইৰ মাজত সোমাই গৈছে আৰু পাইপৰ কাষে কাষেৰে সোমাই আহি টাইলছৰ জইনেৰে শিপাবোৰ ওলাইছিলে। আপোনালোকে দেখিবই পাইছিলে চাগে বাহিৰত পাইপৰ কাষতে গছবিধ গজিছিল আৰু সেই গছবিধ কাটি দিয়াৰ ফলত এখেতলোকে গম পোৱা নাছিল গছবিধ যায় এনেধৰণে ক্ষতি কৰিব। মই আজি ইয়াত ফাৰ্ষ্ট অপশ্যন এপ্লাই কৰিছোঁ কম খৰচাত। টাইলছৰ গেপবোৰত হোৱাইট চিমেণ্ট মাৰি লিকেজটো বন্ধ হয় নাই চাব চেষ্টা কৰিম। যদি লিকেজ হয় তো ইয়াৰ ফ্লোৰ টাইলছবোৰ উঠাই ফ্লোৰবোৰ খান্দি আকৌ পাতল ঢালাই মাৰি আকৌ টাইলছ লগাই সম্পূৰ্ণ কৰিব লাগিব লিকেজ বন্ধ কৰিবলৈ হলে। তো মই ইয়াতে হোৱাইট চিমেণ্ট মাৰাৰ পিছত চেক কৰিছো পানী
লিকেজ নাই আৰু ইহঁতৰ কম খৰচত কামটো সম্পূৰ্ণ হ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।